গুড ইভিনিং ফ্ৰেণ্ডছ। আজি নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে ৰেচিপিটো যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি মই পনীৰ দালিৰ লগত পনীৰ বনাম। গতিকে প্ৰথমতে মই তেলখিনি দি ল'লোঁ। দি লোৱাৰ পিছত তাতে অকণমান হালধি, তাৰপিছতে নিমখ অলপ দিলোঁ, তাৰপিছতে পনীৰখিনি অলপ ভাজি ল'লোঁ। এনেধৰণে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত অলপ লৰাই থাকিলোঁ। লৰাই থকাৰ পিছত যেতিয়া পনীৰখিনি অলপ ৰঙা হ'বলৈ ধৰিব, তাৰপিছতে আমি পনীৰখিনি নমাই থৈ দিম। গতিকে আজিৰ ৰেচিপিটো মই পনীৰ দালিৰ লগত বনাম। গতিকে খুব সুন্দৰ লাগে খাই। আপোনালোকে এনেকৈ বনাই খাব। পনীৰখিনি এয়া ৰঙা হ'বলৈ ধৰিলে। গতিকে এতিয়া পনীৰখিনি কাঢ়ি থৈ দিম। ইয়াত চালে দেখিছে আপোনালোকে পনীৰখিনি এয়া কাঢ়ি থ'লোঁ। পনীৰখিনি কাঢ়ি থোৱাৰ পিছত মই পিঁয়াজ কাটি থৈছোঁ। পিঁয়াজ অলপ সৰু সৰুকৈ কাটি থ'লোঁ। তাৰপিছতে সেই তেলখিনিতে পাঁচফোৰণ দি দিম। পাঁচফোৰণখিনি দিম। দি পেলাই পাঁচফোৰণখিনি দিলোঁ। পাঁচফোৰণখিনি দিয়াৰ পিছতে দালি ভিজাই থৈছিলোঁ। দালিখিনি অলপ ভিজাই থ'লে অলপ সোনকালে সিজে। গতিকে আমি দালিখিনি ভিজাই থোৱা দালিখিনি টুকি পেলাই থৈ দিছোঁ। গতিকে কি কৰিম, এনেকৈ আমি পিঁয়াজখিনি দিলোঁ। পাঁচফোৰণ দিয়াৰ পিছত পিঁয়াজ দিলোঁ। দিয়াৰ পিছত অকণমান ভাজি ল'লোঁ পিঁয়াজখিনি। আৰু তাতে নিমখ হালধি অলপ দিম জোখ হিচাপত। নিমখ হালধিখিনি এনেকৈ কিমানখিনি লাগে সেইমতে জোখ হিচাপত আপোনালোকে দি ল'ব। নিশ্চয়কৈ আপোনালোকে জানেই কিমান তৰকাৰী জোখত আপোনালোকে নিমখ হালধিখিনি দিব। নিমখ হালধিখিনি দিয়াৰ পিছতে আমি কি কৰিম, যিখিনি দালিখিনি যিখিনি ভিজাই থৈছিলোঁ, ভিজাই থোৱা দালিখিনি আমি কি কৰিম তাতে দি দিম। এয়া চাওক, পিঁয়াজখিনি অলপ ভাজি ল'লোঁ। লোৱাৰ পিছত এতিয়া দালিখিনি দিম। ভিজাই থোৱা দালিখিনি তাতে দি দিয়াৰ পিছত আমি অকণমান কি কৰিম, ভাজি ল'ম দালিখিনি। আচলতে দালি আমি কিছুমানে সিদ্ধ কৰি লয়। মই আচলতে বেছিভাগ বনালে দালি মই ভিজাই থৈ পেলাই এনেকৈ তেলতে ভাজি লওঁ। তেতিয়াও এটা বৰ সুন্দৰ এটা টেষ্ট আহে। গতিকে যিটো সিজাই লোৱা দালিখিনিতকৈ এনেকৈ ভাজি লোৱা দালিখিনিৰ টেষ্টটো অলপ বেলেগ হয়। গতিকে এনেকৈ দালিখিনি খুব বেছিকৈ নাভাজিব আপোনাৰ, টানকৈ অলপ ভাজিব। অকণমান ভাজি লৈ পেলাই তাৰপিছতে পানী দি দিব। পানী দি দিয়াৰ পিছত মই আলু কেইটুকুৰমানো দিছিলোঁ। মোৰ সৰু ছোৱালীজনীৰ কাৰণে আলু কেইটুকুৰমানো দিলোঁ। আলু কেইটুকুৰ দিয়াৰ পিছত অকণমানকৈ ভাজি লৈ এতিয়া জোখ হিচাপে কি কৰিম, পানীখিনি দি দিম। জোখ হিচাপতে পানীখিনি দিলোঁ। পানী দিয়াৰ পিছত কি কৰিম, ঢাকি থ'ম। ঢাকি পেলাই যেতিয়া উতল আহিব, উতল অহালৈ আমি কি কৰিম, ঢাকি থৈ দিম। জোখ হিচাপতে পানী দিছোঁ। দিয়াৰ পিছত যেতিয়া ঢাকি থৈ দিম, ঢাকি থৈ দিয়াৰ পিছত যেতিয়া উতল আহিব, বৰ ধুনীয়াকৈ সিজিব। সেয়া চাওকচোন কি ধুনীয়াকৈ সিজিলে। তাৰপিছত কি কৰিলোঁ, অলপ কি দিলোঁ, বিলাহীখিনি লগে লগে দিলে কি হ'ব, দালিখিনি সিদ্ধ নহ'ব, নিসিজিব। গতিকে দালিখিনি আমি পিছত দিম। দালিখিনি এয়া সিজাৰ পিছত আমি বিলাহীখিনি পিছত দি দিলোঁ। দি পেলাই আকৌ ঢাকন মাৰিলোঁ। ঢাকন মৰাৰ পিছত চাওকচোন বাৰু দালিখিনি কিমান ধুনীয়া এটা কালাৰ আহিছে। তাৰপিছত যি ভাজি থোৱা পনীৰখিনি তাতে দি দিম। ভাজি থোৱা পনীৰখিনি তাতে দি দিয়াৰ পিছত আকৌ অলপ উতলাম। উতলাৰ পিছত সৰু ছোৱালী আছিল বুলি কৈছোঁ, সৰু ছোৱালীৰ কাৰণে অলপ এনেকৈ কাঢ়ি পেলাই থৈ দিলোঁ। কিয় থ'লোঁ বাৰু গম পাইছেনে? কাঢ়ি থ'লোঁ কিয়, তাই জ্বলা নাখাব। গতিকে জ্বলা আৰু জিৰা গুড়া এইবিলাক দিবৰ কাৰণে কি কৰিলোঁ, তাইলৈ অকণমান কাঢ়ি থৈ দিলোঁ। এতিয়া জলকীয়া দি দিলোঁ। তাৰপিছতে আমি কি কৰিম, অকণমান উতলাম। উতলাৰ পিছত তাতে কি কৰিম, জিৰা গুড়া অলপ দি দিম, জিৰা গুড়া। গতিকে জিৰা গুড়াখিনি দিয়াৰ পিছত আমি অকণমান সিদ্ধ হ'বলৈ দিম। আকৌ ঢাক মাৰি এতিয়া চাওকচোন কি ধুনীয়া কালাৰ হৈছে।
গতিকে এই ধৰণে আপোনালোকে যদি পনীৰ দালিৰ লগত যদি বনাই খায় আপোনালোকে চেষ্টা কৰিব, খুব সুন্দৰ লাগে। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।